আমি যেটো আমাৰ সমাজখনত আমাৰ একচুয়ালি প্ৰকৃতিত গছটো খুবেই ইম্পৰ্টেণ্ট। তো আমি গছ পুলি ৰুবৰ কাৰণে এটা আমি হাতত লৈছিলোঁ কাৰ্যসূচী, আৰু ইয়াৰ একচুয়ালি আমি পদক্ষেপ এইটো কাৰণতে ল'লোঁ। যোৱা সময়ত আমি বিগত সময়ৰ পৰা আমাৰ মনসা এৰিয়াত আমাৰ সন্মানীয় MCLA বৰ্তমান মছলপুৰ সমষ্টিৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া ছাৰে তেখেতে প্ৰতি বছৰে মানে ইয়াত আজিৰ তাৰিখত তেওঁ গছ পুলি ৰুৱে, ইয়াত আহেই মনসা মন্দিৰত। কিন্তু আজি বিশেষ কাৰণত তেখেতে আহিব পৰা নাই। তেখেতে অন্য এটা জায়গাত মানে কি 5000 গছ পুলি ৰোৱাৰ কাৰণে এটা পদক্ষেপ লৈছে, তাত গৈছে তেখেতে। তো তাৰ তেখেতৰ মানে চেঞ্জত মানে আমি আহিলোঁ আজি। আমাৰ একচুয়ালি উদ্দেশ্য আজি প্ৰথম আমি এটা ভাল কাম হাতত লৈছিলোঁ। আমি সকলোৱে লগ লাগি যিসকল ব্যক্তি আমি যোৱা 5টা বছৰ ধৰি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া ছাৰৰ লগত নেতৃত্বত তেখেতৰ লগত কাম কাজ কৰি আহিলোঁ, বিভিন্ন সামাজিক কাম কাজ। তো সেই উদ্দেশ্যতে আমি এটা আজি ক্লাব বনাইছিলোঁ ইয়াত। আমাৰ সমগ্ৰ BTCত এটা কথা জানে যে আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া ছাৰক সকলোৱে কয় যে ডাউখা বুলি কয় বড়োত, এনেতো অসমীয়াত আমাৰ কাউৰী হয়। তো সকলোৱে ডাউখা বুলি কয়। যিহেতু তেখেতৰে আমি অনুয়ায়ী, সকলোৱে অনুৰাগী হয়, তেখেতৰে বন্ধু হয় আমি সকলোৱে। তো আমি ভাবিছোঁ যে তেখেতৰ নামতে সকলোৱে যিহেতু তেখেতক ডাউখা বুলি কয়, কাউৰী বুলি কয়, তো কাউৰী বন্ধু বুলি আমি এটা তেওঁৰ নামত ফেন ক্লাব এটা বনাইছোঁ আজি। আৰু এই ফেন ক্লাবটোৰ প্ৰথমতে আমাৰ উদ্দেশ্য হিচাপত আমি আজি গছ পুলি ৰোপণ কৰাৰ কাৰণে ইয়াত মনসা গাঁওখনত আমি আজি আহিছোঁ, মনসা মন্দিৰৰ প্ৰাংগণত। আৰু এই মনসা মন্দিৰটোৰ লগত ছাৰৰ অতীতে মানে হৃদয়ৰ লগত জড়িত মন্দিৰটো, আৰু ছাৰে এই মন্দিৰটো বুলি তেওঁ খুব এটা আগ্ৰহেৰে চেষ্টা এটা চলাই আছে। তো আজি আমি প্ৰথম আৰম্ভণি এই ক্লাবটোৰ উদ্দেশ্য হিচাপে ফাৰ্ষ্ট কাৰ্যসূচী আমি গাছপুলি ৰোপণ কৰিলোঁ। ইয়াত আমি আজি প্ৰায় 100টামান গাছপুলি ৰোৱাৰ এটা উদ্দেশ্য লৈছোঁ গোটাই এৰিয়াখিনিত আমি। তো এইটোৱে আমাৰ আজি বিশ্ব পৰিৱেশ দিৱস হিচাপে আমাৰ প্ৰথমটো কাৰ্যসূচী আছিল।